Khonsing Rongpi aphan rong nangpa longle pusi Haroghat Gorokhiya Pokhuri arat kachingwai Haroghat MAC constituency ke parlo Josemet Gorokhiya Pokhuri arano Haroghat constituency MAC mate Caribbean Autonomous Council Khonsing Rongpi Gorokhiya Pokhuri arat aphan kaching sai awe pinpen Gorokhiya Pokhuri arong along lealong Indian Technical Institute mate ITI ahem non Caribbean Autonomous Council Kilik aphan nong eke som ponji puke nitum Haroghat Gorokhiya Pokhuri arong arar tumben ki mentu neta jidonu nekte pusi rong arar tumben cheparepon 11 Khonsing Rongpi ke rong nangnu longle pusi kachingren patupo non Caribbean Autonomous Council Kilik aphan lapuson rat khamke mime asa keden poraputhak Khonsing Rongpi aphan ki nilitum Gorokhiya Pokhuri arong ke nangpado longle pusi mayalong cheparaipo News Text Report Karbi Daily News হয় আজি আমি আমাৰ গৰখিয়া পুখুৰী গাঁৱৰ ৰাইজ আৰু এবাৰ একত্ৰিত হ'বলগীয়া হৈছে কাৰণ আমি কিছুদিন আগত সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়াৰ যোগেদি জানিব পাৰিছোঁ যে আমাৰ 10 নং MSCৰ খনসিং ৰংপি ডাঙৰীয়াই প্ৰেছ মিট যোগেদি এটা ঘোষণা কৰিছে যে তেখেত গৰখিয়া পুখুৰী যোনটো ৰাজহুৱা খেলপথাৰ তাত এখন ITI স্থাপন কৰাৰ কথা উল্লেখ কৰিছে যিহেতু খনসিং ৰংপি ডাঙৰীয়া আমাৰ গাঁৱত আগতো যোনটো গাঁওবুঢ়া নিযুক্তি ক্ষেত্ৰত এটা কেলেংকাৰীৰ লগত নামটো উল্লেখ হৈছিলে তাৰ উপৰি তেখেতে আমাৰ গাঁৱৰ ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ এতিয়া দ্বিতীয়বাৰলৈ তেখেত আৰু এটা এনেকৈ ঘোষণা কৰিছে যিটো লৈ আমি গাঁৱৰ মানুহে বিৰোধ কৰিবলৈ বাধ্য হৈছোঁ যিহেতু সেইটো খেলপথাৰত বৰ্তমান অৱস্থাত তিনিটা পৰিয়াল বসবাস কৰি আছে বহুত বছৰৰ পৰা আৰু তেখেত আমাৰ লগত আলোচনা নকৰাকৈ হেনেকৈ এটা ঘোষণা কৰিছে গতিকে সেই পৰিয়ালবোৰ ক'ত যাব বা সেই যোনটো খেলপথাৰ আমাৰ গাঁৱৰ কাৰণে বহুত প্ৰয়োজনীয় কাৰণ আমাৰ গাঁৱৰ মানুহ বহুত নিৰ্ভৰ কৰে গৰু ছাগলীৰ ওপৰত বাৰিষাৰ সময়ত যিহেতু আমাৰ গৰু ছাগলী চৰাবলৈ জেগা নাইকিয়া হয় সেই খেলপথাৰটো ব্যৱহাৰ কৰে গাঁৱৰ ৰাইজে গতিকে তেখেতক আমি অনুৰোধ জনাব বিচাৰোঁ যে যদিহে এনেকৈ তেখেত কিবা এটা ষ্টেটমেণ্ট দিম বুলি ভাবিছিলে তাৰ আগতে আমাৰ গাঁৱৰ ৰাইজৰ লগত এটা মিটিঙত আলোচনাত বহিব লাগিছিলে যেহেতু বৰ্তমান অৱস্থাত আপোনাৰ খেলক হয় খুব প্ৰাধান্য দিয়া হৈছে এই অৱস্থাত এখন ফিল্ড বন্ধ হৈ গ'লে আপোনালোকে খেল ল'ৰা-ছোৱালীৰ কেনেকুৱা প্ৰভাৱ পৰিব হয় যিহেতু খেল বা শাৰীৰিক চৰ্চা আজিৰ দিনত বহুতেই প্ৰয়োজনীয় আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক খেলা ধূলা হওক বা যিকোনো ধৰণৰ শাৰীৰিক চৰ্চাত বহুতে মানে আগভাগ লয় সেই এনেকৈ চিটুৱেশ্যনত যদি তেখেতে যদি সেই খেলপথাৰটো যদি তেনেকৈ আমাৰ ৰাইজৰ পৰা কাঢ়ি ল'বলৈ বিচাৰে সেইটো আমাৰ গাঁৱৰ এটা নেগেটিভ প্ৰভাৱ পৰিব বুলি মই ভাবোঁ এতিয়া এইটো ফিল্ডখন খেলপথাৰখন আমাৰ যিটো মানে আমাৰ সৰু বুঢ়াহঁতে গছনি কাটি মানে চাফা কৰিছে এতিয়া এইটো মানে ছাৰে মানে কিবা দখল কৰিব খুজিছে এইটো নহ'ব বুলি আমি কৈছোঁ ৰাইজে এতিয়া আমি দিব নোৱাৰোঁ এইটো মানে আপোনালোক আলোচনা কৰা নাছিল নেকি কোনো ধৰণৰ নাই একদিনো কৰা নাই আমি নাজানোৱে এতিয়া বাতৰিত দেখা পোৱাতহে টিভিত দেখা পোৱাৰ কাৰণে গম পাইছোঁ আমি নহ'লে নাজানো আমি মানে খেলপথাৰখন বহুত আপোনালোকে জংঘল কাটি বহুত আগতকৈ আমাৰ সৰু বুঢ়া খোলা মাটি সেইটো এতিয়া কি অনুৰোধ জনাব চৰকাৰলৈ আপোনালোকে আমি এৰি নিদিওঁ আৰু আমি নিদিওঁ আমি লাগিলে টেষ্ট দিম তথাপি আমি নিদিওঁ আমি খুব দুৰ্ভাগ্যজনক আমি যেতিয়া আমি মানে ফেচবুক লাইভ আৰু তেওঁৰ মানে ছ'চিয়েল মিডিয়াত আমি দেখা কাৰণেহে আমি এইটো দেখিবলৈ পালোঁ যেন তেওঁ ITI বনাবলৈ বিচাৰিছে অলৰেডি ডিফুৰ ITI আজি অচল অৱস্থাত আছে তেওঁ সেইটোকে আগত ঠিক কৰি লওক না তাৰপিছত আজি 10 নং যিটো MACৰ আণ্ডাৰত তেওঁ হয় আমাৰ হাওৰাঘাটৰ লোকেল তেওঁ বেছি দূৰ নহয় আমাৰ কাংকিংটি গাঁৱৰ ওচৰত কমচে কম হ'লেও 400 বিঘা মাটি গেৰজিং মাটি আছে তেওঁ তাতেতো বহাব পাৰে
তেওঁ এটুকুৰা তাত ল'লে কোনোবাই কিবা ক'ব নেকি? তেওঁ তাত কিয় নবহাই আমাৰ নিজৰ ৰাজহুৱা সম্পদ আমাৰ ককা দেউতাৰ আণ্ডাৰত যিটো মানে খুলি থোৱা আছিলে মানে গৰু চৰাবলৈ বা ল'ৰা ছোৱালী খেলিবলৈ সেই বিষয়ত তেওঁ মাত মাতিবলৈ দৰকাৰ নাছিলে নহয়। আৰু ৰাইজক সুধি কিনে তেওঁ ক'ব লাগিছিলে যে তেওঁ আমি এনেকুৱা খুলিম বুলি ভাবিছোঁ, ITI আপোনালোকে পাৰ্মিশ্যন দিয়ে না নিদিয়ে। কিন্তু আমি খুব দুৰ্ভাগ্যজনক তেওঁ এনেকুৱা ষ্টেটমেণ্ট দিব নালাগিছিলে ৰাইজক নুসুধাকৈ। আমি এতিয়া আমি খুব দুখ কৰি আছোঁ। আমি এইটোৱে তেওঁক অনুৰোধ জনাইছোঁ যেন তেওঁ বেলেগ বহুত জেগাত আছে, গেৰজিং মাটি আছে, ইয়াত আপোনাৰ কাংকি বেলগুৰি যিটো মানে লেম্পছৰ আণ্ডাৰ কমচে কম 400 বিঘা মান মাটি আছে, তেওঁ তাতে যিকোনো হ'লেও বহাব পাৰিব, চাব চেণ্টাৰে হওক বা যিয়ে হওক চব বহাব পাৰিব। কিন্তু আমাৰ গাঁৱৰ মাজত যিটো আমি ফিল্ড, আমাৰ মেইন ফিল্ডটো হৈছে গৰিখীয়া পুখুৰী LP স্কুল খেলপথাৰ। তাত বৰ্তমান ফুটবল কোচিং হয়, ক্ৰিকেট খেল আমি ইয়াত খেলোঁ আৰু চবেই ইয়াতে খেলে। কিবা গাড়ী শিকিব হ'লেও ইয়াতে আহে, যিমানখিনি মানুহ চব, আৰু গৰু মানে ছাগলী যিমান এৰাল দিয়ে চব আমাৰ সেইটো ফিল্ডতে দিয়ে। আমি তেওঁক বাৰম্বাৰ অনুৰোধ জনাইছোঁ যেন তেওঁ বেলেগ এটা জেগাত ঠাইত নিৰ্ধাৰণ কৰক, তাত গৈ তেওঁ যেন এই ITIটো বনাওক, কোনো কথা নাই। আমি অনুৰোধ কৰিছোঁ যেন গৰিখীয়া পুখুৰীটো তেওঁ ITIৰ পৰা আঁতৰাই ৰাখক। এইটোৱে মই তেওঁক বহুত বাৰ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু ধন্যবাদ। গাঁওবুঢ়া হিচাপেতো মই কওঁ, তেখেতে আমাৰ এই খেলপথাৰখন মানে কি বনাব বোলে, স্কুল বনাব, কিবা বনাব বুলি আমি শুনিছোঁ। আমাৰ লগত একো আলোচনা কৰা নাই, আমি গম নাপাওঁ কথাটো। এই TV পেপাৰে পাইছোঁ, তাৰপিছত লাহে লাহে আমিও গম পাব ধৰিছোঁ। এতিয়া আমি ৰাইজে আলোচনা কৰি পেলাই আমি সেইটো মাটিটো মানে নিদিওঁ বুলি আমি আলোচনা কৰি আছোঁ। আমি দিব নোৱাৰোঁ। সেইটোকে তেখেতে বহুত জেগাত মানে এনেকৈ খালী মাটি পালে মানে সিফালে বনাই ল'ব পাৰে। হ'লেও যে আমাৰ অকণমানহে মাটি, এই ৰাজহুৱা আমাৰ ককা দেউতাহঁতে জংঘল কাটি পেলাই ৰখা মাটি, অকণমান মাটি দি তেখেতে আহি পেলাই কেলেনো মানে আহিবলগীয়া আছে ইয়াত। সেইটো হিচাপে আমি ভাবিছোঁ আমি নেদোঁ। জোৰ জবস্তি যদিও ল'ব বিচাৰিলে আমি ৰাজহুৱা হিচাপে আমি প্ৰতিবাদ এটা কৰিম আৰু।